সাগৰৰে উভতাই আনিল। তো গাইছ বহুপৰত দাউৰিলো, ভাগত ধৰি গ'ল। কিয় দাউৰিছে জানেনে? মানে কথাটো কি ক'ম আৰু, মানে যিহেতু এতিয়া মানে বাসন্তী পূজা চলি আছে, আপোনালোকে হয়তো কিছুমানে গম নাপাব পাৰে, কিন্তু যেনেদৰে ধৰক আমাৰ দুৰ্গা পূজা মানে প্ৰায় বহু জেগাত হয়, আপোনালোকে গম পায় আৰু দুৰ্গা পূজাৰ কথা। কিন্তু হ'লে বাসন্তী পূজা সেনেদৰে চব ঠাইতে নহয়, তথাপিতো হ'ব পাৰে সিমান এটা নাজানো। কিন্তু আমাৰ ওচৰৰে ছটনা চকত মানে তাত বাসন্তী পূজা হৈছে। আজিও দুদিন গ'ল, আজি অষ্টমী পূজা। অষ্টমী পূজাত আজি বিশেষ তাৰমানে অনুষ্ঠান আছে গধূলি। অসমৰ জনপ্ৰিয় নাগাৰা পাঠক মানে কৈলাশ তালুকদাৰ। তো আপোনালোকে নাহিব তেওঁ নাম গাব নোৱাৰা বুলি, কিন্তু এতিয়া মাজতে অসুখ হৈছিল, গম পাইছোঁ, চবেই জানে। মানে বহুত ডাঙৰ অসুখত ভুগি গৈছিল, কিন্তু হ'লে ভগৱান আছে তেওঁৰ লগত, আৰু আমাৰো আশীৰ্বাদ আছে তেওঁৰ প্ৰতি, কাৰণ যিহেতু নামৰ তেওঁ গুৰু, মানে ভগৱানে তেওঁক সঁচাকৈ চাইছে। তো ভগৱানৰ মানে আশীৰ্বাদত তেওঁ আজি নাম গাব পৰা হৈ উঠিছে। তো আমাৰ ছটনা অঞ্চলৰ তেওঁ মানুহে মানে তেওঁক বিচাৰিছে, আৰু সেইবাবে তেওঁ আজি আমাৰ ছটনা চকত গধূলি নাম প্ৰদৰ্শন কৰিব। আৰু মানে ভাবিলোঁ তেওঁ যিহেতু মানে বহুদিন নাম চাম গোৱা নাই, আৰু ক'ৰবাত কানি গৈছে এজনী, সিমান এটা ভালদৰে গোৱা নাই মানে। তো আজি আমাৰ ছটনা চকতো তেখেতৰ নাম প্ৰদিব। তো গাইজ মানে আপোনালোকক মই কৈছিলোঁ মানে কৈলাশ তালুকদাৰ ছাৰৰ আপোনালোকক নাম দেখুৱাম বুলি। তো ছাৰ মানে ফাইনেলি আহি গ'ল। তো ছাৰৰ নাম আপোনালোকক গোটাই নোৱাৰিম দেখুৱাব, কাৰণ জানাইতো নামটো কিমান দীঘল হয়, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, আপোনালোকৰ চাই আমনি পাব। সেইবাবে মানে চুটিকৈ হ'লেও আপোনালোকক ভিডিঅ'টো মই দেখুৱাম। পলাই গু পৰি থাকে কৰিছোঁ আৰু মানে আহিছে তো আপোনাৰ লগত, মানে আপোনাৰ বেমাৰৰ কথা প্ৰায় মানে গম পাইছে অসমৰ মানুহে। মই প্ৰথমতে কৈছোঁ আৰু আপোনাৰ কথা, ছাৰ আপুনি আগতকৈ অলপ ভাল পাইছেনে? আগতকৈ অলপ ভাল হৈছিল মোটামুটি, আৰু একদম হোৱা নাই, তথাপি মোটামুটি হওঁ এনে কৈছেতো। আৰু বাকী আগৰতো আপোনাৰ নাম বহুখিনি নাম মানে ৰেকৰ্ড কৰা হৈ গ'ল, সেইখিনি আমাৰ ধৰক প্ৰগ্ৰামবিলাক চলি থাকে। আৰু নতুন নাম কিবা মানে ৰেকৰ্ডিঙৰ কাম চলি আছে নেকি? মই মোৰ বেমাৰ আগতে এটা নতুন মই নিজে কৈছিলোঁ, বৰ্তমান ঘৰত চাই আছোঁ, ভগৱান দিলে প্ৰায় বিশ্বকৰ্মাৰ আগে হৈ যাব।
তো গাইজ মানে ছাৰে নতুন নাম আৰু লিখি আছে। তো ছাৰৰ সকলো অসুখৰ কথা গম পাইছে, তাৰ বাবে মানে মাজতে বহু অসুবিধা হৈ গ'ল। আৰু বৰ্তমান ছাৰে মই গম পোৱা মাত্ৰ টেবলেট খাই আছে, টেবলেটতো বহুখিনি পইচা গৈ আছে। তো ছাৰ মোৰ চেনেলটোৰ কথা অলপ কৈ দিয়ক। মোৰ চেনেলটোৰ নাম হৈছে ত্ৰিদীপ ব্লগ। হয়, মই ভাল লাগিছে। আচলতে মই একদম গোটেইখিনি ক'ব নোৱাৰোঁ, ভাল লাগিছে। মই আজি মানুহ অলপ আহিছে, এতিয়া বৰষুণ আছিল যদিও মানুহ আছে, ভাল লাগিছে। মই এটা কওঁ যে আচলতে মই চেন্নাই দুবাৰ গ'লোঁ আৰু যাব লগা আছিল, কথা হ'ল মোৰ কৰোণাই তেনে থাকিল, অতি সোনকালে যাম। আৰু মই আগতে কৈছোঁ। তো গাইজ মানে আগৰ ভিডিঅ'টো কৰোঁতে অলপ মানে বেয়া হৈ গ'ল, তো মানে বেয়া নাপাব, মানে কেমেৰাটো অলপ ধৰাত অসুবিধা হৈছিল। তো গাইজ আৰু নাম চলি আছে, তথাপিতো মই এইখিনি নাম নেদেখুৱা বাৰু, কাৰণ ভিডিঅ'টো বহুখিনি দীঘল হৈ যায়। তো গাইজ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি ৰাখিব, আগে ভাল ভিডিঅ'বোৰ